নাকি অরিজিনাল ইয়াৰৰ নাম এই দুৰ্গা মন্দিৰ। মৰ্নিং গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ডি ৰাইডাৰ। তো আজি চানডে হয়, চানডে টু ফানডে। তো এটা মোৰ ভাইটিৰ লগত ৰাইডত গৈছোঁ। আপোনালোকৰ ভিডিঅ' ভাইটি আহি পাইছে। তো ই মানে এবাৰ HS ফাইনেলত ই অষ্টম স্থান পাইছিল। কবিনে তই আপোনালোকৰ ভিডিঅ'টো চাই থাকক। আজি আমি ফুৰিব গৈছোঁ দীৰ্ঘেশ্বৰী মন্দিৰৰ ফালে, আৰু প্লিজ ডু ছাপোৰ্ট আছ। তো গাইজ ইয়াত মানে ই মানে বহুত খায়। আপোনালোকে ই ষ্টেণ্ড কৰিব পাৰে, কিন্তু ইয়াৰ পৰা পেটটো মানে পূৰা নাও পেটৰ নিচিনা। ই মানে যিমান দি থাকে আপোনাৰ সিমান খায়ে থাকিব ই। তো গাইজ এতিয়া বলক আমি দীৰ্ঘেশ্বৰী মন্দিৰৰ ফালে যাওঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। তো গাইজ গাড়ীখনত অলপ ফিউল আপ কৰি লওঁ, মানে পেট্ৰল নাই। টুন 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 টুন। তো গাইজ এতিয়া ফিউল আপ কৰা হৈ গ'ল। তো এতিয়া বলক আমি যাই থাকোঁ। চাওঁ না কি চেক্সি প্লেচ, আপোনালোকে আহিব পাৰে। মানে গৰম দিনত মানে ঘৰত সোমাই থাকিলে আপোনাৰ মানুহে মানে অলপ বাহিৰত ওলাব লাগে, তেতিয়া মানে মনটো অলপ ফ্ৰেছ হয়। মজা মজা কৰ্ণাৰ আছে ইয়াত। অকলে থাকিলে অলপ কৰ্ণাৰিং কৰিব পাৰিলোঁ, কিন্তু পিছফালে আছে ন, এই অলপ মানে ভয় কৰে। Please চাওক। Wow, nice Lily bhai. তো গাইছ এয়া দীৰ্ঘেশ্বৰী মন্দিৰ আহি পালোঁ। তো আপোনালোকে কেমেৰাত চাগে দেখা পাই আছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। গৰুৱে হাগি চাগি থৈ দিছা। তো ইয়াত বাইকখন পাৰ্কিং কৰি থৈ দিছোঁ। তো এতিয়া আমি ওপৰৰ ফালে যাম। তো এয়া মন্দিৰত দান পত্ৰ। তো কিবা এটা ইয়াত দি দিলোঁ, আপোনালোকে আহিলে ইয়াত দিব পাৰে কিবা। তো গাইজ দীৰ্ঘেশ্বৰী মন্দিৰ আহি পালোঁ। তো আপোনালোকে চাই থাকক, মজা পূৰা আৰু ন। তো আপোনালোকে ভিউ চাই থাকক, ইয়াৰ পূৰা আল্টিমেট ভিউ।
চ' গাইজ এইখিনি দেৱীৰ পদ যুগল ইয়াতে মাৰ্কেণ্ড মুনি এই ঠাইতে ধ্যান কৰিছিল আৰু ধ্যানত সন্তুষ্ট হৈ মা ভাগৱতীয়ে মুনিক এটা আশীৰ্বাদ দিছিল। তো গাইছ ইয়াত দেওজনৰ কোন আছিল তেওঁ মানে এই ঠাইখনৰ বিষয়ে এই ঠাইখনৰ ক্ৰান্তবস্তুৰ যুগতে হোৱা আচ্ছা শিৱ সিংহ যেতিয়া আছিল তেতিয়া 3 পুৰি 4 পুৰি যুগ পাৰ হৈ গুচি গ'ল। আচ্ছা আচ্ছা ইয়াতে তাৰমানে মানুহে যিটো বস্তু বিচাৰে আচ্ছা সেইটো বস্তু মানুহৰ ওচৰত দেই। হয় হয় কিন্তু অৰিজিনেল ইয়াৰ নাম এই দুৰ্গা মন্দিৰ। দুৰ্গা মন্দিৰ ন দুৰ্গা মন্দিৰ ইয়াত তাৰমানে মানুহ যিটো বস্তু বিচাৰা যায় সেইটো বস্তু মানে বহুতে পাইছে আৰু যিহেতু কামাখ্যাৰ ঘৈণীয়েক এইটো শক্তিশালী পীঠ। আচ্ছা 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 তো গাইছ আপোনালোকে দেওৰ কথা শুনিলে তো আপোনালোকো আহিব, এইটো বহুত ভাল ঠাই। গাইছ ভিডিঅ'টো আজিলৈ ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে তলত থকা বেল আইকনটি ক্লিক কৰিব আৰু অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। আজিলৈ বাই বাই।